নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এটা ভাল খবৰ আছে, অইল ইণ্ডিয়া লিমিটেডত 36টা পোষ্ট খালী হৈছে। আপোনালোকক পোনপ্ৰথমে মই এডভাৰটাইজমেণ্টটো দেখাব বিচাৰিছোঁ। এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টখন। আপোনালোকক মই দেখাইছোঁ ইয়াত। পোষ্ট কোডটো ইয়াত লিখি দিছে। টোটেল পোষ্ট আছে 36টা। SCৰ বাবে আছে 2টা, STৰ বাবে আছে 4টা, OBC বাবে আছে 9টা, আনৰিজাৰ্ভৰ বাবে আছে 18টা, EWS বাবে আছে 3টা। ইয়াত এছেঞ্চিয়েল কোৱালিফিকেশ্যন লিখিছে। ইয়াত 10+2 হ'ব লাগিব, পাছ হ'ব লাগিব এনি ষ্ট্ৰীম। মাষ্ট possesses minimum 4 years old and valid professional heavy motor vehicle driving license issued by Government of Assam, Arunachal Pradesh. Must have a minimum 3 years of work experience in driving heavy vehicles like crane, trailer, oil field equipment and other heavy vehicles. ইয়াত লিখিছে তললে। ইয়াত জেনেৰেল কেটেগৰীৰ বাবে 18ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। ST আৰু SCৰ বাবে 18ৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। OBCৰ বাবে 33 বছৰৰ ভিতৰত হ'ব লাগিব। এনে লিখি দিছে, আপোনালোকে চাই ল'ব। Admit card or pass certificate or mark sheet of 10 issued class 10 issued by the concerned government recognized education board will be considered as valid proof of date of birth. No other document will be accepted for verification of date of birth. ইয়াৰ পিছত এইখিনি ভালদৰে পঢ়ি ল'ব। Selection কেনেদৰে হ'ব? Selection ইয়াত selection process will consist of written test and heavy vehicle driving test. Candidates will be called for written test only on the basis of their declaration in the online application form and successful registration. ইয়াত তেওঁলোকৰ ইংলিছ ৰিটেন টেষ্টত কি আহিব ইয়াত দিছে। ইংলিছ লেংগুৱেজ এণ্ড জেনেৰেল নলেজ এৱাৰনেছ উইথ চাম কুৱেশ্যন অন অইল ইণ্ডিয়া লিমিটেড 20% মাৰ্কছ আহিব। ৰিজনিং, এৰিথমেটিক, নিউমেৰিকেল এণ্ড মেণ্টেল এবিলিটিত আহিব 20%। ডমেইন এণ্ড ৰিলেভেণ্ট টেকনিকেল নলেজ কুৱেশ্যন উইল বি বেছড অন দ্য কোৱালিফিকেশ্যন প্ৰেছক্ৰাইব ফৰ দ্য পোষ্ট এণ্ড commensurate with the level of the post. 60% আহিব। Total 100% 100 marks। ইয়াত দিছে MCQ টাইপ হ'ব 100 মাৰ্কছৰ কুৱেশ্যন। ইয়াত নো নেগেটিভ মাৰ্ক ইয়াত নাই। ৰিটেন টেষ্টত 2টা ইংলিছ আৰু আছামিজ মিডিয়ামত থাকিব কুৱেশ্যন পেপাৰ। 2 ঘণ্টা হ'ব। ইয়াত আৰু the pass mark to qualify in the written test in minimum 50% mark হ'ব লাগিব। পাছ কৰিব লাগিব। পাছ কৰিবলৈ 50% মাৰ্ক লাগিব। মানে 100ৰ ভিতৰত 50 পাব লাগিব। Candidates who will be secured a pass mark of minimum 50% in the written test will qualify the heavy vehicle driving test. তাৰপিছত ড্ৰাইভিং টেষ্টৰ বাবে তেওঁলোকক মতা হ'ব। এইটোৱে candidates will shortlist the order of merit basis marks obtained in written test and will be called for the heavy vehicle driving test in the ratio 1:2. If there is a tie in the marks obtained in written test, then all candidates will the same marks having secured the pass marks of minimum 50% in the written test will be shortlisted for the heavy vehicle driving test. অৰ্থাৎ যদি ৰিটেন টেষ্টত কোনোবাই দুজনে যদি 50% সমান নম্বৰ পায় তেতিয়াহ'লে দুইজনকে তেওঁলোকক মানে ভেহিকুল টেষ্টলৈ ড্ৰাইভিং টেষ্টলৈ তেওঁলোকক মাতিব।
After the heavy vehicle driving test, if all the candidates who appear in the heavy vehicle driving test and found to be unfit, or number of candidates who have qualified in the heavy vehicle driving test are less than the number of notified vacancies, then the next candidates in order of merit, that is based on marks obtained in the written test, available as per the ratio 1:2 who have qualified in the written test shall be called for the heavy vehicle driving test. এইখিনি আপোনালোকে ভালকৈ পঢ়ি ল'ব। এসেঞ্চিয়েল কোৱালিফিকেশ্যন এইখিনি মানে ডকুমেণ্ট কি কি লাগিব দি দিছে, আপোনালোকে ভালকৈ পঢ়ি ল'ব। এইখিনি আছিলে ভাল খবৰটো। আপোনালোকে যিয়ে এইখিনি কোৱালিফিকেশ্যন আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। ইয়াত ৱেবছাইটটো দি দিছে, আপোনালোকে চাই ল'ব, দি দিছে ধুনীয়াকৈ। আৰু 21 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা অনলাইন হৈছে। 18 তাৰিখে লাষ্ট ডেট হয়, আপোনালোকে তাৰ আগতে কৰি ল'ব। আৰু ইয়াৰ বাবে ফিজ লাগিব 200 টকা। 200 টকা ফিজ অনলাইন এপ্লিকেশ্যন কৰাৰ বাবে ফিজ ল'ব। এইটোৱে আছিলে আজি ভাল খবৰটো। যিয়ে চেনেল নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ বাতৰি পাই থাকিবলৈ। ধন্যবাদ। জয় অসম।